প্ৰথমে সকলোলৈ নমস্কাৰ যাচিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা ডিষ্ট্ৰিক্ট কমিটিৰ উদ্যোগত আজি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা মানে মিছন সকলোৱে জানে, বডফা মিছন ফৰ ছাষ্টেইনেবল চেঞ্জৰ নামত আজি বাক্সা জিলা কমিটিয়ে এই বৰবৰী নেহৰু হাইস্কুলৰ মানে খেলপথাৰত চূড়ান্ত যিটো তথা ফাইনেল কম্পিটিশ্যন সেইটো হৈ আছে। এইটো ফাইনেল খেল দক্ষিণ বাক্সা আঞ্চলিক আৰু চিকে আঞ্চলিকৰ মাজত হৈছে। যোৱা 22 আৰু 23 তাৰিখৰ পৰা আমি দুটা জোনত যিটো বিভক্ত কৰি পেলাই চালবাৰী চাব ডিভিজনতো চিলবাৰীত খেলপথাৰত অনুষ্ঠিত হৈছিলে। তাৰপিছত মুছলপুৰ চাব ডিভিজনতো এইটো বৰবৰী নেহৰু হাইস্কুলৰ খেলপথাৰত আৰম্ভ হৈছিলে আৰু আহি আজি চূড়ান্ত ফাইনেলখন হৈ আছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা উদ্দেশ্য আছে, যিমানখিনি আমাৰ এই অঞ্চলত উঠি অহা নতুন প্ৰজন্মক আমি আগলৈ উঠি অহাৰ যিটো প্ৰচেষ্টা সেইটো মানে এতিয়া আজি মানে দিঠকত মানে আহি পৰিছে। আপোনালোকে নিশ্চয় জানে নিখিল বড়ো ছাত্ৰ সন্থাৰ অৰ্গেনাইজত বডফা FC বুলি এটা মানে ক্লাব এটা খুলিছে, যি ক্লাবখনে যোৱা কেইদিনমান আগতে আছাম ইউথ লীগৰ আণ্ডাৰ-13 ফুটবল কম্পিটিশ্যন অংশগ্ৰহণ কৰিছে। তাতে আপোনালোকে নিশ্চয় গম পাইছে আমি বডফা FC ফালৰ পৰা এইটো ছেকেণ্ড পজিশ্যনটো আমি পাবলৈ সক্ষম হৈছোঁ, যাৰ নেকি এইটো আছাম ফুটবল এছ'চিয়েশ্যনে এতিয়া মানে এই নেশ্যনেল লেভেলৰ যিটো আই লীগ সেইটো খেলাৰ কাৰণে নমিনেশ্যনটো পঠাইছে আৰু খুব সম্ভৱ সকলোৱে যদি ঠিকে থাকে খুব কম সময়ৰ ভিতৰতে এইটো বডফা FC আই লীগ খেলিবলৈ গৈ আছে। তো আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ পৰা 3জন খেলুৱৈ এই বডফা FCত মানে এতিয়া অন্তৰ্ভুক্ত হৈ আছে, এখেতসকলে সুবিধাটো পাই আছে। তো আজি যিটো ফাইনেলত আমি দেখা পাইছোঁ সকলো যিমানখিনি ল'ৰা ছোৱালীবোৰ আছে খুব মানে আগ্ৰহ এতিয়া হৈছে। আগৰ যিটো মানে সময় আছিলে এতিয়া খুব মানে সলনি হৈছে। নতুন প্ৰজন্মবিলাকে খেলৰ প্ৰতি মানে এটা আগ্ৰহটো হৈছে আৰু গাৰ্জেনবিলাকো হৈছে আৰু সেইটোৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি হয় এইটোৱে মই আহ্বান জনাব খুজিছোঁ, আমাৰ যিটো গাৰ্জেনবিলাক আৰু আমাৰ যিটো ইণ্টেলেকচুৱেলবিলাক এই নতুন প্ৰজন্মক মানে উৎসাহ বা এনকাৰেজটো দিব লাগে। আৰু আজি দেখা পাইছোঁ মানে প্ৰায় মানে আমাৰ যিটো ৰিপ্ৰেজেণ্টেটিভসকল আছে বা আমাৰ অঞ্চলৰ যিমানখিনি শিক্ষক, যিমানখিনি আমাৰ মানে সচেতন মানে সমাজসেৱকসকল এতিয়া আহিখিনি মানে এনকাৰেজ কৰিছে, খেলখন চাবলৈ আহিছে, উপভোগ কৰিছে। এইটো মানে বাক্সা ডিষ্ট্ৰিক্টৰ কাৰণে খেলৰ প্ৰতি এটা মানে ভাল এটা দিশ বুলি আমি ক'ব লাগিব।